অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল আপুনি জানেনে? অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল আপুনি জানিলে আচৰিত হ'ব। অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰীগৰাকী হৈছে আনোৱাৰা টাইমুৰ। আনোৱাৰা টাইমুৰ হৈছে অসমৰ ইতিহাসৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ পদত থকা একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী। 1980ৰ 6 ডিচেম্বৰৰ পৰা 1981ৰ 30 জুনলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। ৰাজ্যৰ প্ৰথম তথা একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী ছায়েদা আনোৱাৰা টাইমুৰ। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 84 বছৰ। 4বাৰ বিধায়িকাৰূপে কাৰ্যনিৰ্বাহ কৰা টাইমুৰে 1980ৰ 6 ডিচেম্বৰৰ পৰা 1981ৰ 30 জুনলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। তদুপৰি তেওঁ গড়কাপ্তানি বিভাগৰ মুখ্যমন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ 1972, 1978, 1983 আৰু 1991 বিধায়িকা হিচাপে নিৰ্বাচিত হৈছিল। টাইমুৰৰ বিয়োগত প্ৰাক্তন মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সহ বহুজনেই শোক প্ৰকাশ কৰিছে।